গাছ আজি যিহেতুকে ঈদ আমাৰ এতিয়া ছেকেণ্ড ঈদ আৰু আজি কি হয় মই আপোনালোকক দেখাম আৰু এইটো ঈদত যিহেতুকে মানুহ মতা নহয় তো আমাৰ ঘৰত তেনেকৈ মানুহ নাহিব তো আপোনালোকে চাই থাকক শেষলৈ আমি এইটো ঈদত কি কৰোঁ। তো ইফালে চাব পাৰে বতৰটো ইমানেই বেয়া কৰিছে, ক'লা মলা কৰি আহিছে আৰু মোক মানে ঠিকেই ভাবিছিলোঁ যে বৰষুণ আহিব, লাষ্টলৈ বৰষুণো আহিছে আৰু ইয়াৰ পিছত অকণমান ৰেষ্ট কৰি দোকানলৈ যাই থাকোঁতে মাছমৰীয়াও দেখিলোঁ। তাৰপিছত ঘৰলৈ আহি থাকোঁতে অকণমান ক্লিপছ ল'লোঁ আৰু এতিয়া মানে গধূলি 4:30 বাজিছে আৰু দিনটো এনেকৈ কটালোঁ। অকণমান বাহিৰত গৈছিলোঁ, বাহিৰৰ পৰা আহি পেলাই অকণমান টোপনি গ'লোঁ খাই লৈ এতিয়া উঠিছোঁ, উঠি পেলাই চাহ দিলোঁ আৰু এতিয়া মই অকণমান তৰকাৰী বনাম তো আপোনালোকক অকণমান দেখাওঁ আৰু চাব পাৰিব সেইযোৰ ড্ৰেছতে আছোঁ কাৰণ ঘৰত কোনো অহা নাই আৰু এইটো ঈদত মই যিহেতুকে আমি কোনো কাকো মাতাও নাই তো আমাৰ সেনেকৈ গ'ল আৰু এইটো ঈদটো তো চাই থাকক আৰু শেষলৈকে। চুলাত বনাই আছোঁ তো ইয়াতে পিঁয়াজখিনি ভাজিবলৈ দিছোঁ আৰু ইয়াতে আমাৰ মানে বস্তুখিনি যোগাৰ কৰি থৈ দিয়া আছে। এতিয়া মই বনাম অকণকৈ দেখাম কাৰণ ইমানখিনি দেখাবলৈ মানে দিগদাৰ হয় অকণমান, কাৰণ বনায়ো আছোঁ যিহেতুকে। এতিয়া তৰকাৰীখিনি বহাই দি পেলাই পানী চানী দি ভাজা হোৱা কৰি পেলাই মই অকণমান ৰাস্তাৰ ফালে ওলাই কাৰণ বহুত গৰম লাগিছে যিহেতুকে চুলাত বনাই আছোঁ তো জানেই গৰম কিমান, সেইটো দেখিছে ইগন'ৰ কৰিব ফাৰ্ষ্ট। তো এতিয়া অকণমান বাহিৰত আহিছোঁ, আপোনালোককো দেখাওক বাহিৰত ইমান শান্তি মানে ইয়াতে আমাৰ চাব পাৰে, ইমান শান্তি মানে কি ক'ম আৰু আজি গাড়ীও বহুত কম আছে যিহেতুকে ঈদটো গমেই পাইছে আৰু মই আপোনালোকক বাৰ বাৰ দেখাই থাকোঁ সেইখিনি ঠাইত মই ভিডিঅ' বনাবলৈ যাওঁ। ভাল লাগে ঠাইখিনি, বিৰাট ধুনীয়া লাগে। গাইজ এতিয়া ৰাতিৰ 8টা বাজিছে আৰু মই গোটেই তৰকাৰী চৰকাৰী অহা কৰিছোঁ। নানি আহিল, অহাৰ পিছত আমি কাপোৰ চাপোৰ ঠিক কৰিলোঁ, মানে বাহিৰত কাপোৰ আছিল ধুলোঁ আৰু এতিয়া মই এই ব্লগটো ইয়াতে সম্পূৰ্ণ শেষ কৰিলোঁ কাৰণ যিহেতুকে আজি আৰু একো নাই এতিয়া আৰু এনেকৈ গ'ল দিনটো ধুনীয়াকৈ ভালকৈ গ'ল। তো এতিয়া শেষ কৰিলোঁ। সকলোকে ধন্যবাদ শেষলৈ চোৱালৈ আৰু পাৰিলে ভিডিঅ'টি লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব।